ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্ম ইউটিউবৰ বিকাশৰ লগে লগে ব্লগিং চেনেলৰ পৰিমাণো বাঢ়িবলৈ ধৰিছে। বৰ্তমান সময়ত ব্লগিং একোটা প্ৰেষ্টিজিয়াছ তথা লাভদায়ক কেৰিয়াৰৰ বিকল্প। উঠি অহা কেইবাগৰাকী অসমীয়া ব্লগাৰে ব্লগিং কেৰিয়াৰ খুব সুন্দৰকৈ আগবঢ়াই নিছে। তেওঁলোকৰ অনুপ্ৰেৰণাত বহুতো অসমৰ যুৱক যুৱতীয়ে ব্লগিং কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিব বিচাৰে। আমাৰ আজি কেৰিয়াৰ শিতানত ব্লগিং কেনেকৈ আৰম্ভ কৰিব, ইয়াৰ যোগ্যতা, সুবিধা আৰু উপাৰ্জনৰ সম্পৰ্কে আলোচনা কৰা হ'ব। আৰু একেবাৰে শেষত নতুনকৈ ব্লগিং আৰম্ভ কৰিব খোজা সকলৰ বাবে বিশেষ দুটা টিপছ কোৱা হ'ব। সেয়েহে ভিডিঅ'ৰ শেষৰলৈকে টিউন হৈ থাকক। তেন্তে আহক আজিৰ কেৰিয়াৰ শিতান আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ ব্লগিং মানে কি। ভিডিঅ' লগ বা চমুকৈ ব্লগ হ'ল ভিডিঅ' আকাৰে কৰা একোটা ব্লগ, য'ত সাধাৰণতে ভিডিঅ', আখৰ, ছবি আৰু অন্যান্য উপৰুৱা উপাদানসমূহ লগ লাগি থাকে। ইংৰাজী ব্লগ শব্দটোৰ ভি আখৰেৰে ভিডিঅ'ক নিৰ্দেশ কৰা হৈছে। ব্লগ অত্যন্ত মনোগ্ৰাহী কাৰণ ব্লগত ভিডিঅ' আকাৰে পৰিৱেশৰ আলোকপাত কৰোৱা হয়। এতিয়াই কৈ থওঁ যে ব্লগিং একোটা খৰচীয়া কেৰিয়াৰ। ব্লগিং 0 বাজেটে আৰম্ভ কৰিব পৰা কেৰিয়াৰৰ বিকল্প নহয়। এতিয়া আমি আগবাঢ়োঁ ব্লগৰ প্ৰকাৰসমূহলৈ। ব্লগ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, যেনে পাৰ্চনেল ব্লগছ, লাইভ ব্ৰডকাষ্টিং ব্লগছ, ইনফৰ্মেটিভ ব্লগছ, বিৰিফমেণ্ট ব্লগছ, কনভাৰ্চেশ্যনেল ব্লগছ, মটো ভ্লগ ইত্যাদি। বৰ্তমান সময়ত পাৰ্চনেল ব্লগ আৰু কনভাৰ্চেশ্যনেল ব্লগ অত্যন্ত জনপ্ৰিয়। প্ৰথম অৱস্থাত আপুনি কি প্ৰকাৰৰ ব্লগ তৈয়াৰ কৰিব তাক প্ৰথমতে সিদ্ধান্ত কৰি লওক। ব্লগিং আৰম্ভ কৰিবলৈ কি কি সঁজুলি দৰকাৰ? ব্লগিং আৰম্ভ কৰিবলৈ নিজৰ সামৰ্থ্য অনুসৰি কেইটামান গেজেট ক্ৰয় কৰাত টকা খৰচ কৰিব লাগিব। তাৰে ভিতৰত ডিজিটেল কেমেৰা, ট্ৰাইপড, মাইক্ৰফোন, গিম্বল বা স্লাইডাৰ, PC, ড্ৰোন ইত্যাদি। আজিকালি বহুতেই নিজৰ স্মাৰ্টফোনৰ দ্বাৰা ব্লগিং আৰম্ভ কৰে। আপোনাৰ বাজেট কম হ'লে কেৱল আপোনাৰ স্মাৰ্টফোনটোৰ দ্বাৰা ব্লগিং আৰম্ভ কৰিব পাৰে। যদিও আপুনি ট্ৰেভেল এক্সপেন্স অত্যন্ত সঞ্চয় ৰাখিব লাগিব, কাৰণ ব্লগিং ইজ সমহাউ ট্ৰেভেলিং। এজন ব্লগাৰ হ'বলৈ কি পাৰদৰ্শিতা থকা দৰকাৰ? প্ৰথমতে এজন ব্লগাৰৰ প্ৰাথমিক কেমেৰা ব্যৱহাৰৰ জ্ঞান থাকিব লাগিব। দ্বিতীয়তে এজন ব্লগাৰৰ প্ৰাথমিক ভিডিঅ' এডিটিঙৰ জ্ঞান থাকিব লাগিব। ইয়াৰ লগতে এজন ব্লগাৰৰ একোটা আকৰ্ষণীয় ব্যক্তিত্ব তথা ৱেল কমিউনিকেশ্যন স্কিল থাকিব লাগিব। এজন ব্লগাৰৰ চেন্স অফ হিউমাৰ গুণ থকাটো একদম প্লাছ পইণ্ট। আৰু সকলোতকৈ দৰকাৰ এজন ব্লগাৰৰ মাৰ্কেটিং মাইণ্ড থকাটো, যিটো বহুতো ব্লগাৰৰ নাথাকে। এজন ব্লগাৰে চাব লাগিব যে তেওঁ ব্লগৰ দ্বাৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব। আগতেই কোৱা হৈছে যে ব্লগিং একোটা খৰচী কৰ্মক্ষেত্ৰ। আপুনি যদি চখৰ বাবে ব্লগিং কৰিছে তেন্তে কোনো কথা নাই, কিন্তু ব্লগিং প্ৰফেশ্যন হিচাপে বাছি ল'বলৈ আপোনাৰ একোটা ব্যৱসায়িক মন থকা একেবাৰেই জৰুৰী। এজন ব্লগাৰে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে? এজন ব্লগাৰে গুগল এডচেন্সৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰে। আপোনাৰ ইউটিউব ভিডিঅ'ৰ এডভাৰটাইজমেণ্ট চলাৰ বাবদ টকা উপাৰ্জন কৰিব পাৰে। ইয়াৰ উপৰি এফিলিয়েট মাৰ্কেটিঙৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰে। আপুনি ৰিকমেণ্ড কৰা কোনো প্ৰডাক্ট যদি আপোনাৰ অনুৰাগীয়ে লিংকত ক্লিক কৰি ক্ৰয় কৰে তেন্তে তাৰ বাবদ আপুনি কমিশ্যন পাব। আপোনাৰ যদি নিজা কোনো প্ৰডাক্ট আছে তেন্তে আপুনি ব্লগিঙৰ সহায়েৰে বিক্ৰী কৰাব পাৰে। আৰু শেষত আছে স্পনচৰশ্বিপ। আপোনাৰ যদি চেনেলত কোৱালিটি ছাবস্ক্ৰাইবাৰ্ছ আছে তেনে ক্ষেত্ৰত কোনো ব্ৰেণ্ডে আপোনাক তেওঁলোকৰ প্ৰডাক্ট প্ৰমোশ্যন কৰাৰ বাবদ আপুনি টকা উপাৰ্জন কৰিব পাৰে। এনেদৰে বিভিন্ন উপায়েৰে ব্লগাৰ হিচাপে টকা উপাৰ্জন কৰিব পাৰে। এতিয়া একেবাৰে শেষৰ বনাছ টিপ্পনী। যিসকল যুৱ প্ৰজন্মই ব্লগিঙক কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিব খোজে অথচ তেওঁলোকৰ হাতত ইমান বাজেট নাই, এনে ক্ষেত্ৰত তেওঁলোকে অসমত নতুনকৈ গঢ়ি উঠা চেলুন, বিপণী, ৰেষ্টুৰাঁ ইত্যাদিত তেওঁলোকৰ অনুষ্ঠান কম দামত প্ৰমোশ্যন কৰিম বুলি এপ্ৰ'চ কৰি চাব পাৰে। দেখা যায় যে বৰ্তমান অসমত এনেধৰণৰ বহুতো অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু অসমত প্ৰমোশ্যনৰ বাজি লগাবলৈ প্ৰতিযোগিতা যথেষ্ট কম। দ্বিতীয়তে এনে কিছুমান যুৱক যুৱতী আছে যাৰ ব্লগিং আৰম্ভ কৰিবলৈ কেৱল তেওঁলোকৰ হাতত একোটা স্মাৰ্টফোন আছে, ব্লগিঙৰ অন্য কোনো সঁজুলি নাই। তেনে ক্ষেত্ৰত তেওঁলোকে ফটো প্লে অৰ্থাৎ ছবিৰ সহায়েৰে ব্লগিং আৰম্ভ কৰিব পাৰে। আপুনি নিশ্চয় জানে ছবি একোটা এংগেজিং সামাজিক মাধ্যম। এয়াই আছিল আজি আমাৰ বিশেষ ব্লগিং টিপ্পনী। ব্লগিঙৰ সম্পৰ্কত আপোনাৰ কোনো সন্দেহ বা দিহা পৰামৰ্শৰ বাবে আমাৰ ইনষ্টাগ্ৰাম পেজত যোগাযোগ কৰক, নতুবা আমাক ইমেইল কৰক। ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।